নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু এতিয়া আজি যেহেতু অষ্টমী মানে মৰ্নিংৰ ভিডিওটো আপোনালোকে চাইছে এতিয়া আপোনাৰ ৰাতিৰ ভিডিওটো কোড যাও আপোনালোকক দেখাম আপোনালোকে ভিডিওটো হেকলৈ চাব আৰু যদি ভিডিওটো চাই ভাল লাগে দেন লাইক শেয়াৰ কমেন্ট এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক মোৰ লগত পূজা চাবলৈ আমি এতিয়া পূজা চাবলৈ ওলালো আৰু কোড পূজা চাও আপোনালোকে ভিডিওটো হেকলৈ চাই থাকক তেতিয়াহে গম পাব আৰু এইখন এখন পূজা আপোনাৰ লংকেশ্বৰত খুব ধুনীয়াকৈ আয়োজন কৰিছে আৰু মানুহো হৈছে আজি 2 বছৰৰ পিছত পূজা চাব পাম আৰু ভালদৰে কাৰণ লাষ্ট টাইম চাবতো নোৱাৰিলোৱে আৰু এইবাৰ আৰু ওলাইছো আৰু কি হয় দেখা যাব মালিগাঁও যাম চাব পাৰে ইয়াতে পূজা ন হেতু কাৰণে ইয়াতে পূজা হৈ আছে যে হেতু কাৰণে বহুত যাম ইয়াত বাট আজি আমি মালিগাঁৱত নাযাওঁ বেছি তেনেকুৱা নাযাওঁ 2-3খন মানত যাই পিনে আহিম আৰু ইমানখিনি চোৱাটো সম্ভৱ নহয় আমি ভৰলুৰ ওচৰত পূজাখনত আহিলোঁ আৰু এতিয়া আমি আহিছোঁ প্ৰাগজ্যোতিষ কলেজ গেটৰ পূজা চাবলৈ আৰু আপোনালোকে দেখিছে চাগে মানুহৰ ভিৰ ৰাস্তাত ইমান ভিৰ নাছিলে বাট ইয়াতে বহুত ভিৰ হৈছে চাব পাৰে আৰু ইমান ভিৰৰ মাজত মোবাইলটো ওলাব ভয় লাগে কোনোবাই যদি টানি লৈ যায় এয়া আমাৰ কলেজ গেটৰ পূজাৰ মানুহ বহুত হৈছে আৰু এইটো চাব পাৰে বা ডিজে বোলে আকৌ কিবা বাবাই ডিজে নাচিছে মানুহ বহুত মানুহ আৰু এইখন আপোনাৰ গেটখন ফাইনেলি পাই গ'লো খোজকাঢ়ি আহি ডেকোৰেশ্যন কৰিছে চাব পাৰে এয়া মাৰ মূৰ্তিখন চাব পাৰে কি ধুনীয়া লাগিছে মাস্ক পৰিধান কৰক মইতো মাস্কে পিন্ধি অহা নাই বাহিৰলৈ ওলাই আহিলোঁ আৰু বেছি টাইম থাকিব নিদিয়ে এইফালে আপোনালোকে চাব পাৰে ধুনীয়া এইটো এটা ৰাইনো বহুত গৰম আৰু মানুহ বহুত হেতু কাৰণে আৰু বেছি দেৰি নকৰো সোনকালে চাই পিনে ওলাই যাওঁ আৰু বেলেগত ক'ত যাব পাৰো চাই থাকো এয়া কুপন লাকি ড্ৰ
আৰু কাটিব পাৰে স্কুটি পাব টিভি পাব কিবা কিবি আছে আৰু ইয়াতে কৈয়ে দিছে এখন নহয় দুখনকৈ কাটিব দিছে তেতিয়া পাবই বোলে সেইটো কাৰণে কাটি ল'ব পাৰে আপোনালোকে মই নাকাটো বাৰু এইটো চাব পাৰে ৰাতি ভয়ে লাগিব দেই আৰু এনেদৰে ভিৰৰ মাজেৰে ওলাই আহিলোঁ তাৰ পৰা আৰু এতিয়া বিষ্ণুপুৰত যাম মেবি তো আপোনালোকৰ তাতে গৈ পিনে দেখাই আছোঁ এইখন আপোনাৰ ফটাচিলৰ পূজা আৰু খুব ধুনীয়াকৈ বনাইছে খুব ধুনীয়াকৈ বনাইছে পেট পূজাটো কৰি লওঁ আৰু অলৰেডি আমাৰ আহি গ'ল পাও ভাজি এতিয়া খাই লওঁ কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ এয়া বিষ্ণুপুৰৰ এখন পূজা ইয়াতে দুখন তিনিখনমান পূজা হৈছে ন তো তাৰে এখন পূজা আৰু এয়া আমাৰ প্ৰতিমাখন ৱাও আৰু তাৰ পৰা ওলাই আহিলোঁ ওলাই আহি পিনে আকৌ নেক্সটখনত গৈ আছোঁ নেক্সটখনত আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি ডেক'ৰেশ্যন কৰিছে আৰু মাৰ লগতে মাৰ প্ৰতিমাখনো দেখাই আছোঁ আৰু এয়া আপোনাৰ নাৰিকলটো চাব পাৰে কলৰ ওপৰত নাৰিকল এইটোৱেইটো এইয়া আৰু এইখন এখন পূজা লাগিছে আৰু ভিতৰত গৈ পিনে দেখাই আছোঁ আপোনালোকক এনেদৰে ভিতৰত সোমালোঁ আৰু আপোনালোকক কি এটা ধুনীয়া আৰু এই মাৰ প্ৰতিমাখন ইয়াতে আৰু বেলেগকৈ বনাইছে সকলোতে বেলেগ বেলেগ ধৰণৰ বনাইছে
আছে বহুত ধুনীয়া মানে আৰু এতিয়া গুফাৰ ভিতৰত সোমাই গৈ আছোঁ গুফাটোৰ ভিতৰত টেষ্টটো কি অফ কৰিব দিছে বা আৰু মানে नहीं आगे बढ़िए फ्लैश ऑफ करिए आगे बढ़िए जल्दी 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 फास्ट আৰু এনেদৰে ওলাই আহিলোঁ বাহিৰত গুফাৰ পৰা ডাইৰেক্ট বাহিৰত এইপিনে এইটো তাৰ পৰা ওলাই আহি আকৌ এখন বেলেগত গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ এখনত সোমালোঁ তাৰে কিন্তু কামখিনি বঢ়িয়া লাগিছে हमारा गुवाहाटी का पंडाल है এইফালে আনা এইফালে আৰু ভিতৰত সোমাই আহিলে আমাৰ দেখাই আছোঁ আপোনালোকক আমাৰ সকলোফালে বেলেগ বেলেগ সকলোতে মানে ষ্টাইলবিলাক বেলেগ ডিজাইনবোৰ বেলেগ এইখনো ধুনীয়া লাগিছে আকৌ ইয়াৰ পৰা বাহিৰত ওলাই গৈ আছোঁ ইয়াতে মানে দুখন তিনিখনমান নহয় বহুত কেইখন পূজা হৈছে আৰু ইয়াত এতিয়া বহুত জোৰকৈ বৰষুণ দি আছে হয়তো আপোনালোকে কেমেৰাত গম পাইছে নাই মোৰ গা ভিজি গৈছে আৰু গৈ আছোঁ আৰু ক'ত যাওঁ নাজানো আৰু গৈ আছোঁ এনেদৰে যাব লগা হৈছে পূজাত আৰু এইটো হৈছে গম পাইছে আপোনালোকে কি এইটো হৈছে আপোনাৰ মৃত্যুঞ্জয় মন্দিৰ মোৰ চাউণ্ডটো চাগে ভালদৰে শুনা নাই কাৰণ মই মাইক্ৰফোনডাল লগোৱা নাই এতিয়া আমাৰ প্ৰতিমাখন এনেদৰে মানুহবোৰ গৈ আছে ভিতৰত আৰু এখন প্ৰতিমা আছে আপোনালোকে চাব পাৰে চৰি আৰু এনেদৰে ওলাই গৈ আছোঁ গৈ পিনে আৰু একেবাৰে ঘৰতে যাওঁ দেৰি হৈ গ'ল আৰু ইমান লাইন ধৰিব লগা হৈছে পূজা চাবৰ কাৰণেও কালি আৰু ক'ত চাওঁ আপোনালোকক দেখাম আৰু সেইটো আৰু গাইজ এতিয়া আহি পালোঁ ঘৰত আৰু
যিমানকেইখনে পূজা চালোঁ আজি গোটেইকেইখনে বহুত ধুনীয়া লাগিছে মণ্ডপকেইটা বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু গোটেইবোৰ পূজা চাই ভাল লাগিছে মনটোও ভাল লাগিছে আৰু আজি অষ্টমীৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ নৱমীৰ ভিডিঅ' আহি আছে নেক্সট ব্লগত আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে দেন লাইক শ্বেয়াৰ কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই